দাদা দুর্গা পূজা বিশ্বকর্মা পূজা আহি আছে আপোনালোকৰ ইয়াতে ফাটাফাটি অফাৰ চলি আছে নে চলি আছে তো এসু গল আপুনি যেটো প্রাইজত এখন গাড়ীখন দিম আপোনাক হয় গুৱাহাটী কোনো শোরুমে দিব নোৱাৰে এখন দিম আপোনাক 2,20,000 টকাত অল পেপার আপডেট কৰি লগতে ট্ৰান্সফাৰ কৰি 2,70,000 টকাত আপোনালোকে এসি গল পাই আছে ডিসকাউন্ট কৰি কৈছো মই ডিসকাউন্ট কৰি প্ৰাইস এই বিশ্বকৰ্মা পূজাৰ আগত আহিলে আৰু নাম্বাৰ প্লেট চাই লওক আপোনালোকে কাস্টমাৰে জিলাত ফাইনেন্সত কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী টানিয়া নহয় সেই গাড়ীবিলাক আমি অক্সৰবে কিনি আনো হ্যাপি দুর্গা পূজা অল অফ ইউ টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছো মা মটৰ সবে কমেন্ট কৰি আছিল কমাৰ্শিয়াল গাড়ীৰ ভিডিও লাগে আজি বহুত দিন পিছত কমাৰ্শিয়াল গাড়ীৰ ভিডিও লৈ আহিছো আৰু আপোনালোকে ভিডিওটো চাই থাকিব দাদা আছে সবে তো চিনি পায় আৰু বহুত ভিডিও বনাইছো আমি একলগ হৈ কিনে দাদা ভাল খবৰ পাতি ভাল তোমাৰ মোৰ একদম মানে চলি আছে আৰু সবে কমেন্ট কৰি আছে কমাৰ্শিয়াল গাড়ীৰ ভিডিও লাগে ফাইনালি আজি আপোনাৰ ডিলাৰত নিউ কালেকশন আহিল নে নাই নিউ কালেকশন আছে ইন্টা আপোনাৰ V50 আছে চাব পাৰে ইন্টা V50 আছে পূজা আহি আছে আৰু বেছি দিন নাই মানুহৰ একদম পইচা পাতে নোহাই হ'ল আৰু আজিকালি আপোনালোকৰ ইয়াতে আহি ফাইনান্স কৰিতো ল'ব পাৰিব আৰু নিশ্চয় পাৰিব মিনিমাম দাদা কিমান ডাউন পেমেন্ট দিব লাগিব মিনিমাম আপোনাৰ ভিতৰত কৈছে মিনিমাম আপোনাৰ 60,000 50,000 টকা দিলে আপুনি ইয়াত গাড়ী পাই যাব মিনিমাম ডাউন পেমেন্ট আৰু মিনিমাম ডাউন পেমেন্ট বাকি আপোনালোকে ফাইনান্স কৰিও লোনটো শেষ কৰি দিলে হৈ যাব আৰু ষ্টাৰ্টিং কিমানৰ পৰা দি আছে গাড়ী পূজা স্পেশাল আৰু স্পেশাল আপোনাৰ কমত আপোনাৰ 1.5 লাখৰ পৰা দি আছো গাড়ী 1.5 লাখৰ পৰা আৰু স্পেশাল কিবা থাকিব নেকি মোৰ ভিউয়াৰ্ছৰ কাৰণে আৰু 1000 তেল যদি তোমাৰ চেনেল সাবস্ক্ৰাইব কৰিয়ে তো তেল দিয়া হ'ব ইন্টা এখন আছে V10 এখন চাব পাৰে 2021 এৰ মডেল হয় তো এখনত মানে প্ৰাইস ৰাখিছো 4,20,000 টকা 4,20,000 টকাত ইন্টা V10 আৰু পূজাৰ লগে মই তেনেকৈ কৈছো পূজাৰ লগে যদি কোনোবাই লয় তুমি এক্সট্ৰা ডিসকাউন্ট কৰাই দিম হয় গাড়ীৰ কন্ডিশন আপোনালোকে চাবই পাৰে যি আছে পুৰা আপোনালোকৰ ওচৰতে আছে আৰু দাদা বডি লৈ কিনে আৰু আস্কিং প্ৰাইস সেম ইয়াত যেটো প্ৰেছ কৈছো ইয়াৰ ৰেলিংটো বনাই দিও দাদা মোক যেনেকুৱা আছে এনেকুৱা দিয়ক মই ৰেলিংটো নালাগে তুমি টেবুল অকমান ডিসকাউন্ট কৰাই ৰেলিংৰ পইচাটো মাইনাস কৰাই দিয়া হয় দাদা আৰু মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে কিমান দিব লাগিব মিনিমাম ইন্টা এখন ললে যদি আপোনাৰ আমাৰ গুৱাহাটীৰ ওচৰ হয় মিনিমাম 70,000 দিলে ওলাই যাব আপোনাৰ মিনিমাম 70,000 টকা আপোনালোকে এটা লৈ আহক আৰু এই 20 তাৰিখৰ আগত যদি এটা কমাৰ্শিয়াল গাড়ী বিচাৰি আছে আৰু ইন্টা V10 লৈ যাব পাৰিব হয় কন্ডিশন পুৰা যি আছে ধুনীয়া আছে আৰু কমাৰ্শিয়াল অকমান যি কাম চাম থাকে অকমান যি কাম চাম থাকে আপোনালোকৰ কাস্টমাৰ পছন্দ কৰাৰ পিছত আমি ওকে কৰাই দিম আৰু তেওঁলোকে যদি বিচাৰে নিজে মেকানিক এনে চেক কৰিব বিচাৰে তো ইয়াত চেক কৰিব পাৰে গাড়ী হয় আপোনালোকে সবে ফুল সিল ইঞ্জিন পাব গাড়ী বিচাৰি থাকে সিল ইঞ্জিন গাড়ীটো পোৱা বহুতে মুশকিল আৰু সেকেন্ড হ্যান্ড মার্কেট এই দাদাৰ ডিলাৰত আহক আপোনালোকে মানে একদম জেনুইন পাব আৰু জি আছে জেনুইন বেছি হলে ইঞ্জিন পুৰা সিল পাব তাৰ পিছত দাদা দেখাই দিও নেক্সট আন হাউস আছে V50 চাব পাৰে এখন 2022 হয় 2022 চাবই পাৰে কন্ডিশন কালাৰটো ধুনীয়া লাগিছে আৰু জি আছে আপোনাৰ অৰিজিনাল পেইন্টৰ আছে গাড়ীটো চাই লওক এবাৰ জি আছে আৰু আপোনালোকক কৈ দিব আৰু দাদা এটো ৰানিংটো কিমান হ'ল ৰানিং আপোনাৰ 28 আছে 28,000 আৰু অলপ কম হ'ব পাৰে অলপ বেছিও হ'ব পাৰে আৰু অলপ চলপ মানে ইয়াতো আমাৰ অলপ উলহমা হৈ থাকেটো হয় দাদা এটো আজি কিমানত দি আছে এটো দিছো আপুনি 6,30,000 টকাত 6,30,000 টকাত হয় সবই পাৰে আপোনালোকে যদি এই বডিটো না লাগে এটো চেঞ্জ কৰি আৰু বেলেগকৈ আৰু বনাই দিব পাৰিব নিশ্চয় লেনটো দাদা কিমান আছে ইয়াৰ লেন আছে আপোনাৰ 8 ফুট 8 ইঞ্চি 8 ফুট 8 ইঞ্চি মিনিমাম ডাউন পেমেন্ট এই মাহৰ কাৰণে ডাউন পেমেন্ট এখন 1 লাখ টকা দিব লাগিব 1 লাখ টকা আৰু মিনিমাম দিবই লাগিব চাব পাৰে ইন্টা V50 তাৰ পিছত দাদা আহি গল SC গল নেক্সট আন এখন আছে SC গল এখন আছে আপোনাৰ 2023 ৰ লাষ্টৰ 2023 ৰ লাষ্টৰ চাব পাৰে এটো কিমানত দি আছে আজি এটো দিছো আপোনালোক আমি 4 লাখ টকাত 4 লাখ টকাত অল কাম কৰি অল ট্ৰান্সফাৰ কৰি অল পেপাৰ জি ফেল থাকে আপডেট কৰি দিয়া হ'ব এই গাড়ীত যি কাম থাকে বডি ৰিপেয়াৰিং এটো যত আপোনালোক কৰি দিয়া যাব ওকে বডি অলমোস্ট বনোৱা আছে আৰু পেইন্টৰ কাম সব আৰু কৰি দিব আৰু অকমান পেইন্ট কৰি দিব লাগে বডিতে এনেকুৱা নালা অলপ বেলেগ কৰি লাগে অলপ চলপ ৰিপেয়াৰিং কৰি দিয়া যাব আৰু ওকে আৰু দাদা অন টেবল অলপ চাই দিব আৰু নিশ্চয় তাৰ পিছত দাদা আহি গল আৰু আহিলে V10 নেক্সট আন আছে V10 এখন চাব পাৰে বডিৰ কথা বনাই আছে আপোনাৰ এখন হয় এখন 2021 ৰ চাব পাৰে আপোনালোকে এখন দি দিম আপোনালোক কাম চাম কৰি হয় 380 দি দিম 380 আৰু চাব পাৰে এইবিলাক অলপ ফাটা আছে ডাইৰেক্ট দেখাই দিছো এটো জি ফাটা লাইট চেঞ্জ কৰা দি হ'ব এটো চেঞ্জ কৰি দি হ'ব যিখিনি আপোনাৰ থাকে আমি ব্ৰেন্ড নিউ লগাই দিম জি আছে পুৰা কাম কৰি আৰু দি দিব আৰু ইন্টা V10 একদম কম দামত দি আছে 4 লাখ টকাৰ তলতে আজি পাই যাব ইন্টা V10 অল কাম কৰি অল ট্ৰান্সফাৰ কৰি কিনে দেৰি নকৰিব নম্বৰ মই দেখাই দিছো এটাই কল কৰক আৰু দাদাক বুকিং কৰি ৰাখক আন এখন আছে আপোনাৰ 2024 ৰ এসি গল এখন চাব পাৰে বৰপেটা ৰেজিষ্ট্ৰেচন হয় তো কন্টেইনাৰ বডি আছে কোনোবা যদি কন্টেইনাৰ বডিত লব বিচাৰে তো বডি বনাই আছে তেওঁ হয় সবই পাৰে বডি লগতে পাই যাব বডি গাড়ী যদি আপোনালোকে বিচাৰে আছে বনোৱাই আছে বেকাৰীৰ কাৰণে
মেডিচিন এইবিলাক আনিব পাৰিব কুৰিয়াৰ আৰু বিজনেছৰ কাৰণে ধুনীয়া গাড়ী কিমানত এইটো আজি দি আছে এইটো দি আছো আপুনি 4,20,000 টকা 4,20,000 টকা এই দুৰ্গা পূজাত আৰু কম হ'ব না চাই দিম আপোনাক যিমান পাৰো কাষ্টমাৰ সুবিধা অনুযায়ী হয় আৰু দুটো প্ৰাইচ কৈছো ইয়াত গাড়ী যি কাম থাকে যেনে কৈছো বডিটো পেইণ্ট কৰি দিয়ক পেপাৰ যি ফেল থাকে আপডেট কৰি দিম আৰু লগতে আমি ট্ৰান্সফাৰ কৰি দিম আমাৰ ফালৰ পৰা ওকে আহক আৰু আপোনালোকে যদি এনেকুৱা টাইপৰ এটা গাড়ী বিচাৰি আছে কণ্টেইনাৰ থকা বডি গাড়ী এইবিলাক পোৱা নাযায় ইমান সোনকালে আহি গৈছে আৰু মা মটৰ্ছ তাৰ পিছত দাদা আহিলে নেক্সট আনখন আছে আপোনাৰ 2021 এচি গ'ল ডিজেল চাব পাৰে ডিজেলত আছে চাব পাৰে এচি গ'ল হয় এইটো কিমানত দি আছে আজি এইটো দি আছো আপোনাক 3 লাখ টকা দি দিম 3 লাখ টকা ফাইনেল প্ৰাইচ এচি গ'ল বডি অলমোষ্ট বনোৱাই আছে আৰু লেনটো কিমান আছে ইয়াৰ লেন আছে 7 ফুট 2 ইঞ্চি 7 ফুট 2 ইঞ্চি ভিডিঅ' চাই আহিলে যিমান পাৰে অন টেবল ডিছকাউণ্ট হৈ যাব আৰু গাড়ীৰ কণ্ডিশ্যন চাবই পাৰে আপোনালোকে ধুনীয়া হৈ আছে পুৰা ৰিলিং চেনে বনাই আছে আপোনালোকৰ কেৱল অকল মডগেটটো নাই মডগেট লগাই দিয়া হ'ব যি থাকে কৰি দিয়া হ'ব পেপাৰ আপডেট কৰি দিয়া হ'ব আপোনালোকৰ তাৰ পিছত দাদা আহি গ'ল ইণ্টাৰভিউ আন এখন আছে ইণ্টাৰভিউ হয় 2021 লাষ্টৰ এখন 2021 লাষ্টৰ আৰু ডিজেল না পেট্ৰলত ডিজেল হয় ডিজেলত আছে হয় চাবই পাৰে ইণ্টাৰভিউ এভেইলেবল কালেকশ্যন আহি গৈছে আৰু এইটো কিমানত দি আছে আজি এইটো 4 লাখ টকা 4 লাখ টকা লেনটো কিমান আছে দাদা ইয়াৰ লেন আছে আপোনাৰ 8 ফুট 2 ইঞ্চি 8 ফুট 2 ইঞ্চি আপোনালোকে আহক আৰু ডাঙৰ ইণ্টাৰ যদি এটা কমপ্লিট কাম কৰা আছে বডি চডি গোটা বনাই আছে আপুনি আজিয়ে নিয়ে আজি ভাড়া মাৰিব ৰেডি টু মুভ আজিৰ পৰাই ভাড়া মাৰিব পাৰিব এনেকুৱা টাইপৰ গাড়ী আপোনালোকে এই ডিলাৰত পাব আৰু মা মটৰ্ছ দেৰি নকৰিব এতিয়াই কণ্টেক্ট কৰক আৰু তাৰপিছত দাদা আহি গ'ল আন এখন আছে আপোনাৰ এচি গ'ল 2021 লাষ্টৰ এখন চাব পাৰে হয় এখন পেট্ৰলৰ হয় পেট্ৰল হয় এইটো কিমানত দি আছে আজি এইটো আপোনাৰ 370 দি দিম 3,70,000 টকাত পাই যাব এচি গলল কাম কৰি পূজালৈকে এখন স্পেশাল ডিসকাউন্ট ৰাখিছো হয় বিশ্বকৰ্মা পূজাৰ আগত আহিলে তো আৰু ডিসকাউন্ট থাকিব আৰু দুৰ্গা পূজাৰ আগত যদি গাড়ী কেটা থাকে যিমান পাৰে আৰু কেতিয়াবা এনেকুৱা হয় গাড়ীখন গুচি যায় বা অফাৰ গুচি যায় কাষ্টমাৰ হে তো আপুনি অফাৰ থাকিলে হওক তেতিয়া আপুনি ডিসকাউন্ট পাই যাব আপোনালোকে অন দ্য স্পট আহি কিনে গাড়ীবিলাক আগতে ভালকে চাই লও আৰু দাদা থাকিবই আৰু কথা পাতি লও আৰু ধুনীয়াকে কন্ডিশন চাবই পাৰে কবই নালাগে ৰেডি হৈ আছে পুৰা তাৰ পিছত আৰু আহিলে এসসি গোল্ড এসএসটি আপোনাৰ এটো হয় BS4 হয় দুটা গাড়ী এটো তো চাব পাৰে BS4 হয় BS4 ৰ ৰিকুৱাৰমেন্ট আপোনালোকৰ বহুতে মাৰ্কেটত বিচাৰে যে BS4 গাড়ী বিচাৰে বেসিকছত কয় পুৰণা গাড়ী বিচাৰে বা যিলা পুৰণা ড্ৰাইভাৰ আছে তেওঁলোকে BS4 মডেলে বিচাৰে চাব পাৰে ৰেলিং বনোৱা আছে এটো কিমানত দি আছে আজি দাদা এসসি টো এটো দিছো আপোনাৰ 2,20,000 টকা 2,20,000 টকা হয় মাত্ৰ 2,20,000 টকা কন্ডিশন কেনে হ'ব দাদা কন্ডিশন রানিং কন্ডিশন গোটা আছে পেপার আপডেট কৰি দিয়া যাব ট্ৰান্সফাৰ কৰি দিয়া যাব ওকে বাকি গাড়ী সার্ভিস তা কৰাই দিয়া আমাৰ ফালৰ পৰা আহক আৰু আপোনালোকে মাত্ৰ 2,20,000 টকাত পাই যাব নাম্বাৰ প্লেট দেখুৱাই দিছো এই গাড়ীটোই হয় আৰু মিনিমাম কিবা এটা দি কিনে দাদাক এতে কল কৰি আজি কোনোবা এখন গাড়ী ফাইনান্স কৰিব বিচাৰে তো মিনিমাম 60,000 টকা 50,000 টকা দিলে আমি ফাইনান্স কৰাই দিম এই গাড়ীখন চাব পাৰে আপোনালোকে মিনিমাম আৰু 50,000 টকা এটা লৈ আহক 60,000 টকা এটা লৈ আহক আৰু এই গাড়ীটো লৈ যাব পাৰিব ফাইনান্স কৰি কিনে তাৰ পিছত আহি গল দাদা নেক্সট আন এখন আছে এখনো চাব পাৰে তো এখনো সেম বয়সৰে গাড়ী হয় তো এখন আমি দিছো আপোনাক 2 লাখ টকাত 2 লাখ টকা চাব পাৰে আপোনালোকে যেনেকুৱা টাইপৰ আৰু বডি লাগে পাই যাব এটো এটা আছে বেলেগ টাইপৰ বডি এটো আৰু বেলেগ টাইপৰ আছে বনোৱা চাব পাৰে এটো কোৰিয়াৰৰ কাৰণে ভাল হ'ব আৰু এটো কিমানত 2 লাখ টকা চাবই পাৰে আৰু ইমান কম দামত ইমান ধুনীয়া কন্ডিশনত আৰু কন্টেইনাৰ বডি বনোৱাই আছে আৰু কবই না লাগে আৰু গাড়ী অলমোষ্ট ৰেডি আহক আপোনালোকে দেৰি নকৰিবই আৰু বেছি তাৰ পিছত দাদা ইফালে আৰু আহিলে এসসি নেক্সট আন এখন আছে আপোনাৰ এখন SST প্লাস হয় এখন 2022 লাষ্টৰ হয় 2022 লাষ্ট এটো কিমান এখন SST প্লাস হয় ইয়াত বদলেন আছে আপোনাৰ 8 ফুট ডিএনসি হয় ডিজেল হয় SST টো ডিজেল হয় ডিজেলত হয় এটো কিমানত দি আছে আজি তো এটো আমি দি আছো আপোনাৰ 390 আৰু দাদা পেট্ৰলত ডিজেলত গোটে আৰু মডেল এভেইলেবল আছে আৰু এভেইলেবল আছে ইয়াত না আমাৰ আকৌ বেলেগ পাৰ্কিং আছে তো সেই পাৰ্কিংটো পাব পিছফালে আমাৰ ষ্টক আছে তো গাড়ী ফুললি ষ্টক আমাৰ ফুল থাকে ষ্টক গাড়ী ষ্টক সদায় ফুল থাকে আৰু আপোনালোকে আহিলে ইয়াৰ পৰা ঘূৰিব নোৱাৰে আৰু বিশ্বকৰ্মা পূজাৰ আগত আহক আপুনি ডেফিনেটলি ডিসকাউন্ট প্ৰত্যেকখন গাড়ীত আপোনালোকে ডিসকাউন্ট পাবই আৰু এতে কল কৰক আৰু আহক সোনকালে তাৰ পিছত দাদা আহিলে এসসি গোল্ড আন এখন আছে এসসি গোল্ড ডিজেল এখন ডিজেলত আছে চাব পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন 2020 লাষ্টৰ গাড়ী হয় হয় এটো কিমানত দি আছে আজি একদম আপোনাৰ বিশ্বকৰ্মা পানী ভৰ গাড়ী দিছো আপোনালোকক এখন দি দিম আপোনাৰ 2,80,000 টকা 2,80,000 টকা অন টেবল অলপ সলপ কম হৈ যাব আৰু বিশ নহয় আৰু অলপ কম হৈ যাব মিনিমাম ডাউন পেমেন্ট এখন 70,000 দিব লাগিব 70,000 টকা দিবই লাগিব আৰু চাবই পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন বহুতে বিচাৰি থাকে এটো লৈ যাব পাৰে আৰু আপোনালোকে গুৱাহাটীৰ পৰা যদি চাই আছে তাৰ পিছত এফালে আৰু আছে চাব পাৰে এসসি গোল্ডৰ কালেকচন আন এখন আছে এসসি গোল্ড এখন
21 গাড়ী হয় 2021 বডি অলমোস্ট বনোৱা আছে এইটো দাদা কিমান এইটো দিছো আপুনি 3 লাখ টকা আপোনাৰ লগত 3 লাখ টকাত পাই যাব আৰু এসি গোল্ডৰ কালেকচন এভেইলেবল আছে এভেইলেবল আৰু এইফালে দাদা এটা আছে এপি বহুতে বেছিৰে থিউলাৰ তো থিউলাৰ আমাৰ এখন না পিছফালেও আছে এখন আছে 2021 কিমানত দি আছে আজি 21 লাষ্টৰ গাড়ী এখন থিউলাৰ আপোনালোকে 160 পাই যাব 1,60,000 টকাত আপোনালোকে পাই যাব দাদা এইটো ফাইনেন্স হ'ব নেকি এইটো ফাইনেন্স নহব কেছত কেছৰ এইটো কেছতে ল'ব লাগিব চাবই পাৰে লেনটো কিমান আছে ইয়াৰ ৰেলিং আছে 6.3 6.3 2023 লাষ্ট 24 গাড়ীটো চাব লাগিব পাৰে লাষ্টৰ আৰু চাবই পাৰে এইটো দাদা কিমানত দি আছে এইটো ৰাখিছো আমি 4,15,000 টকা 4,15,000 টকা ৰেলিং বনাই দিব হ'ব ৰেলিংটো বনাই দিব ৰেলিংটো বনাই দিব আৰু আহক আপোনালোকে তাৰ পিছত আহি গ'ল সুপ্ৰ আৰু এখন আছে সুপ্ৰ দাদা এখন চাই ল'ব 2022 লাষ্টৰ গাড়ী হয় 2022 লাষ্টৰ এইটো কিমানত দি আছে আজি এইটো দাম ৰাখিছো আমি 4,30,000 টকা 4,30,000 টকা দাদা এইটো ৰানিংটো কিমান হ'ল ৰানিং এখনত 22 আছে 22,000 চাব পাৰে আৰু টায়াৰ কণ্ডিশ্যন শোরুম গাড়ি শোরুম কন্ডিশন আছে গাড়ির পুরো টিপটপ হয়ে আছে বডিও এতিয়ালৈকে বনোৱাই নাই চাব পাৰে টায়াৰ কণ্ডিশ্যন এটা গ্ৰিপ মানে ধুনীয়া হৈ আছে ৰেলিং সিলিং বনাই দিলে আপোনাৰ গাড়ীটো নতুন তো শোরুম কন্ডিশন গাড়ী আছে আপোনাৰ আগে ৰেডি টু মুভ আৰু মানে কম ৰানিং আপুনি গাড়ী চাব পাৰে এইটো এটা সুন্দৰ আছে আপোনালোকে গম পাই যাব আৰু ইয়াৰে মেটেলটো চাব পাৰে ইউজ বেছি হোৱাই নাই বেছি ইউজ হোৱা নাই আজি ক'লে প্ৰাইস এখনৰ প্ৰাইস কৈছো আমি 4,30,000 টকা 4,30,000 উইথ বডি বডি লৈ কিনে এখন আছে আপোনাৰ জিটো বহুত জিটো ল'ব বিচাৰে সৰু গাড়ী আৰু হয় সৰু ৰাস্তাৰ কাৰণে এইবিলাক গাড়ী ধুনীয়া আৰু বহুতে বিচাৰি থাকে এইটো কিমানত দি আছে আজি 160 দি আছো 1,60,000 ত আপোনালোকে 1,60,000 আপোনাৰ লগতে ট্ৰান্সফাৰ অল পেপাৰ আপডেট পাব হয় লেনটো কিমান আছে দাদা ইয়াৰ লেন আছে 6.3 এইবিলাক আৰু গাঁৱৰ ফালে আৰু গাঁৱৰ সৰু সৰু ৰাস্তাবিলাক সৰু গলি কাৰণে আৰামছে আৰু লৈ কিনে আপোনালোকে ভাড়া মাৰি আৰামছে চলিব পাৰিব আৰু তাৰ পিছত আহিলে এসি গোল্ড ডিজেল কাৰোবাৰ যদি বাজেট কম আছে কোনো পিছত 3 লাখৰ তলত আছে বা 270 280 এনেকুৱা বাজেট আছে কোনো ছটা দেখান গাড়ী ল'ব বিচাৰি আছে কম প্ৰাইজৰ ভিতৰত তো বিশ্বকৰ্মা পূজাৰ আগত আহক এই গাড়ীখন কমপ্লিটলি যি কাম থাকে কাম চাম কৰি হেড গ্লাছও চেঞ্জ কৰি আপোনাক 270 এৰি দি দিম 2,70,000 টকাত আপোনালোকে এসি গোল্ড পাই ডিসকাউন্ট কৰি কৈছো মই ডিসকাউন্ট কৰি প্ৰাইস এই বিশ্বকৰ্মা পূজাৰ আগত আহিলে আৰু নাম্বাৰ প্লেট চাই লওক আপোনালোকে ফাইনান্স কৰিলে দাদা মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট আপুনি এখনত 75-80 লগাই দিব 75-80 আৰু মিনিমাম দিবই লাগিব আৰু আপোনালোকৰ প্ৰফাইলৰ ওপৰত চাই আৰু ফাইনান্সটো এইফালে দাদা আৰেটা আছে এসি গোল্ড হোৱাইট কালাৰ এটো বডি বনোৱাই নাই এটো বডি বনোৱা নাই হয় মানে অলমোস্ট ভাল কোৱালিটিৰ গাড়ী আপোনালোকে এই ডিলাৰত পাই যাব চাবই পাৰে এটো কিমানত 2021 গাড়ী হয় এখন হয় তো এখন এসি গোল্ড পেট্ৰল ভেৰিয়েন্টৰ হয় তো এখন আপোনাক আমি দি দিম 3.5 লাখ টকা 3.5 লাখ টকাত আৰু এসি গোল্ডৰ বহুত কালেকচন আছে আপোনালোকে সব গাড়ী ৰেটটো বেলেগ বেলেগ আমি যেটো গাড়ী আমি এইবিলাক গাড়ী হয় কাস্টমাৰে দিলাক ফাইনান্সত কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ী টানিয়া নহয় সেই গাড়ীবিলাক আমি অপচনতে কিনি আনো ওকে অপচনত টানা গাড়ী হয় আৰু এইবিলাক হয় আপোনালোকে ল'ব পাৰিব আৰামছে অল ডকুমেন্টেশন আপ টু ডেট থাকিবই তাৰ পিছত এইফালে আৰু আহিলে দাদা এসি গোল্ডৰ কালেকচন আন এখন আছে আপোনাৰ 2021 লাষ্টৰ এসি গোল্ড পেট্ৰল ভেৰিয়েন্ট হয় এখন পেট্ৰলত হয় এটো কিমানত দি আছে আজি এটো আপোনালোকক আমি 3.5 লাখ টকা দি দিম 3.5 লাখ টকা চাব পাৰে মই এইফালে অলপ গৈ কিনে দেখুৱাই আছো মানে ইমান গাড়ী আহিছে ইয়াতে আৰু চাওক এসি গোল্ডৰ কালেকচন এসি গোল্ড ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা আজি আছে আৰু এসি গোল্ড মই যেনেকৈ কৈছো আপোনাৰ 190 180 পিছফালে আছে মিনিমাম কাৰোবাৰ যদি আপোনাৰ 1.5 লাখ টকা বাজেটটো আছে আমাৰ ইয়াত আহক মই ষ্টক বুটিখন গাড়ী আছে আপুনি চাই পছন্দ কৰিব নিশ্চয় গাড়ী পাই যাব ইয়াতে ওকে আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব যি গাড়ী আৰু নিশ্চয় পাৰিব বাইক স্কুটি এক্সচেঞ্জ হৈ যাব বাইক স্কুটি এক্সচেঞ্জ ল তো গাড়ীটো চোৱা যাব চাই কিনে চাব লাগিব আৰু কন্ডিশন চাই কিনে আৰু আপোনালোকে দি কিনে এনেকুৱা টাইপৰ গাড়ী এটা লৈ যাব পাৰিব আৰু দাদা সবে প্যাসেঞ্জাৰ গাড়ী বিচাৰি থাকে এই প্যাসেঞ্জাৰ গাড়ী আছে চাবই পাৰে মানে এটা গাড়ীৰ ষ্টক যেনেকুৱা গাড়ী লাগে চাব পাৰিব এখন আছে মেজিক মান্ত্ৰা মেজিক এক্সপ্ৰেছ মেজিক এক্সপ্ৰেছ এটো দাদা নতুন আহিলে নি এটা নতুন আহিছে এটো কিমানত দি আছে এটো মেজিক এক্সপ্ৰেছটো মেজিক এক্সপ্ৰেছ এখন 2021 ৰ হয় তো এখনৰ প্ৰাইস ৰাখিছো আমি 4 লাখ টকা 4 লাখ টকা মিনিমাম কিমান জন বহিব পাৰিব এটো মিনিমাম 12 জনৰ 12 জনের এতিয়ালৈকে গাড়ীটো মানে ৰেডি হোৱা নাই আৰু ৰেডি কৰি দিব আৰু নিশ্চয় সবই পাৰে এই এখন আছে এটা আছে প্যাসেঞ্জাৰ সব হয় এখন আছে 2024 বেন্নু গাড়ী হয় নতুন আহিছে পুৰা সব পাৰে কালাৰ সব পুৰা এতিয়াও শাইনিং মাৰি আছে গাড়ী এটো কিমানত দি আছে আজি এটো 4,60,000 টকা আস্কিন ৰাখিছো টায়াৰ কন্ডিশন সব পুৰা ব্র্যান্ড নিউ আছে এতিয়ালৈকে পলিথিনে উঠোৱা নাই সব আৰু কন্ডিশনৰ কথা কবই নালাগে নিউ গাড়ী আৰু এটো একে হয় আৰু দেখাত সবই পাৰে কিমানত ক'লে এটো 460 ৰাখিছো 460 ফাইনান্স হৈ যাব
ফাইনেন্স নহয় মেজিকটো ফাইনেন্স কৰিব লাগে মেজিকত আপোনাৰ মিনিমাম এটা চিৰাম আছে তো 50% হ'লে আপোনাৰ মিনিমাম 2 লাখ টকা দিব লাগিব গাড়ী এখনত তো কেছত ল'লে আমি নেগেচিবল অথবা যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দি দিওঁ কেছত ল'লে আৰু যিমান পাৰে এই মানে ভাড়া মাৰা গাড়ী কেইটা আৰু পেছেঞ্জাৰ গাড়ী কেইটা তো পেছেঞ্জাৰ কাৰণে ফাইনেন্সত বেছি মাথা মাৰিলে ফাইনেন্সটো মানে অলপ প্ৰব্লেম হৈ যায় আৰু দাদাই যি আছে কম ফাইনেন্স হয় 10টাৰ মিনিমাম 3টা ফাইনেন্সে হয় হয় বাকি 7-8টা ৰিজেক্ট হৈ যায় ওকে দাদা এইফালে আৰু এটা আছে আপোনাৰ ইণ্টা V10 আছে এখন এটো কিমান চনৰ হয় দাদা এটো হয় আপোনাৰ 2021 লাষ্টৰ গাড়ী হয় 2021 লাষ্টৰ গাড়ী এটো কিমানত দি আছে এটো 4,20,000 টকা 4,20,000 টকা হয় এটো গুৱাহাটী ৰেজিষ্ট্ৰেচনে হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন 01 ৰানিং কণ্ডিচনতে আছে গাড়ী আহক আৰু আপোনালোকে ইণ্টাৰ বিচাৰি আছে এসি গল বিচাৰি আছে জিটো বিচাৰি আছে সুপ্ৰ বিচাৰি আছে তোমাৰ ভিডিঅ'টো জনাই দিওঁ যদি বিশ্বকৰ্মা পূজাৰ আগত আহক 1000 প্ৰতিখন গাড়ীতে আমি ডিসকাউন্ট কৰাই দিম হয় আৰু পাৰ গাড়ীতে আপুনি যিমান পাৰো আমি কেছত ল'লে নেগেচিবল প্ৰাইস অলপ কৰাই দি হ'ব আপোনালোকে আহক আৰু এই মাহটো আৰু স্পেশাল দুৰ্গা পূজাৰ আগলৈকে যিমান গাড়ী আছে প্ৰত্যেকখন গাড়ীতে স্পেশাল ডিসকাউন্ট এটা থাকিবই আৰু অন টেবল তাৰ পিছত দাদা আৰু দেখুৱাই আছে নেকি আৰু গাড়ী পিছফালে পাৰ্কিং আছে দাদা দুৰ্গা পূজা বিশ্বকৰ্মা পূজা আহি আছে আপোনালোকৰ ইয়াতে ফাটাফাটি অফাৰ চলি আছে নিশ্চয় চলি আছে তো এসু গল আপুনি যিটো প্ৰাইজত এখন গাড়ীখন দিম আপোনাক হয় গুৱাহাটী কোনো শ্বৰুমে দিব নোৱাৰে এখন দিম আপোনাক 2,20,000 টকাত অল পেপাৰ আপডেট কৰি লগতে ট্ৰান্সফাৰ কৰি কেৱল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি টায়াৰ কণ্ডিচন সব কৰে সব গোটে চাই ল'ব পাৰে গ্ৰিপ হৈ আছে আৰু বডিও অলমোস্ট বনোৱাই আছে তো এতিয়া লৈ যায় এতিয়া চলাব পাৰিব গাড়ীখন এতিয়া লৈ আজিৰ পৰাই ভাড়া মাৰিব পাৰিব আৰু আপোনালোকে গাড়ী পৰা ৰেডি কণ্ডিচন হৈ আছে মাত্ৰ কিমান ক'লে দামটো দাদা 2,20,000 টকা 2,20,000 কৰি গোটে লগতে 1,000 টকা তেল ভৰাই দিয়া হ'ব গাড়ীত 1,000 টকা তেল ভৰাই দিয়া হ'ব আৰু অন টেবল অলপ কিবা এটা ডিসকাউন্ট চাই দিব আৰু আপোনালোকে পূজাৰ আগত হ'লে নিশ্চয় চাই দিম আহক আৰু এই বিশ্বকৰ্মা আৰু দুৰ্গা পূজাৰ আগত যদি গাড়ীটো লৈ যায় নাম্বাৰো দেখুৱাই দিছো অল দেখুৱাই দিছো আৰু এটো গাড়ীটো হ'ল আমাৰ আমিনগাঁও ৰেজিষ্ট্ৰেচন আমিনগাঁও মানে গুৱাহাটীৰে হয় আৰু ক'ব গ'লে চাবই পাৰে ফাইনেন্স হ'ব নিশ্চয় মিনিমাম ডাউন পেমেন্ট এখন ল'লে আপুনি 60,000 টকা দিলে হ'ল মিনিমাম 60,000 আৰু দিয়ক আৰু কি লাগে এই পূজা স্পেশাল লৈ যাক চাব পাৰে আমাৰ পাৰ্কিংটো কিমান ডাঙৰ ইয়াত সকলো ধৰণৰ গাড়ী আপুনি ইয়াত পাই যাব আৰু আমাৰ বিশ্বকৰ্মা পূজা উপলক্ষে ইয়াত স্পেশালি সবৰ কাৰণে ডিসকাউন্ট ৰাখিছো প্ৰত্যেকটা কাস্টমাৰে প্ৰত্যেকখন গাড়ীতে স্পেশালি ডিসকাউন্ট পাব তো কোনটো এৰিয়াত এতিয়া ফাইনেন্স হৈ আছে আমাৰ অল অসমতে কৰি আছো কিছুমান নিজস্ব ঠাইত অলপ প্ৰব্লেম হয় তো বেলেগ ফাইনেন্স আমি যিমান পাৰো ফাইনেন্স কো ভিতৰতে কৰাই দিওঁ এইটো V30 আছে এখন চাব পাৰে কোনোবা যদি V30 ল'ব বিচাৰে শ্বৰুম কণ্ডিচন গাড়ীটো আছে চাবই পাৰে আৰু গাড়ী ইয়াতে শেষ নহয় আৰু আগতে কলৈ ইনটা V30 কিমানত এটো দি দিম আপোনাক গোটে পেপাৰ আপডেট কৰি হয় 530 5,30,000 টকা গাড়ীৰ কণ্ডিচন লৈ দাম হ'ব আৰু ইয়াতে চাবই পাৰে কণ্ডিচনৰ কথা ক'বই নালাগে পুৰা ধুনীয়া হৈ আছে আৰু আহক আপোনালোকে তাৰ পিছত দাদা ইফালে আৰু আছে মেগা এক্সেল যে কোনে ল'ব বিচাৰে হয় 2,20,000 দি দিম 2,20,000 টকাত আপোনালোকে সেকেন্ড হেণ্ড মেগা এক্সেল লৈ যাব পাৰিব আৰু এই মাহটো স্পেশাল আৰু আহক বেছি দেৰি নকৰিবই আৰু কিছুমান যে বাজেট আপোনাৰ সাপোৰ্ট 1,10,000 1,20,000 1.5 লাখ এনে বাজেট হেনেকুৱা বাজেট আমাৰ গাড়ী আছে তো আপুনি 1.5 লাখ টকা লৈ লো আপুনি আমাৰ ইয়াত গাড়ী পাই যাব হয় দাদা আজিৰ ভিডিঅ'ত আৰু কি ক'ব আজিৰ ভিডিঅ'ত এটোৱে কথা ক'ব বিচাৰো যে যোনবে গাড়ী ল'ম বুলি ভাবি আছে আপোনালোকে নাইবা কোনোবা বন্ধু ল'ব কথা ভাবি আছে তেওঁলোক যোগাযোগ কৰক আমাৰ নম্বৰটো দি দিয়ক আমাৰ ইয়াত বিশ্বকৰ্মা পূজাৰ কাৰণে স্পেশালি ডিসকাউন্ট চলি আছে